মানসী হাজৰিকাৰ ৰাণীতি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। 2023 বৰ্ষৰ অসম সাহিত্য সভাৰ যি অধিৱেশন আমাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অনুষ্ঠিত হৈছিলে। আপোনালোকে ইতিমধ্যে সকলোৱে গম পাইছেই। সেই অধিৱেশনলৈ মই যাওঁতেই ভাবিছিলোঁ এখন কিতাপ ল'ম। প্ৰথমে এখন খুব চৰ্চিত কিতাপ, আমাৰ নৱপ্ৰজন্মৰে এজন যুৱক ৰাহুল গৌতম শৰ্মাৰ এখন কিতাপ। এতিয়ালৈ ইমানেই। সেই কিতাপখন মই কিনিম বুলি ভাবিছিলোঁ আৰু মই কিতাপখন কিনিলোঁ। কিতাপখন মই পঢ়িছোঁ আৰু কিতাপখনৰ মই প্ৰথম কবিতাটি আপোনালোকৰ আগত পাঠ কৰিব বিচাৰিছোঁ। আপোনালোকে শুনি ভাল পাব। শিপামূলৰ কবিতা। উহনিলৈ উধাইবা তোৰ নাও, মোহনাৰ মোহত মাতাল নহবি, ভটিয়নি সোঁতত এৰি নিদিবি গা, হেঁপাহ খামুচি ধৰ আৰু উজাই বঠা মাৰ, পাত চাই বিভোৰ নহবি, শিপা চা শিপা। আকাশক বিশাল বুলি মানিলোৱে যেনিবা, তৰাগনি থাকিলে ভাতমুঠি মুকলি নহয়, তাতকৈ পথাৰকে সাৱটি ধৰ, গায়ে মূৰে লেটিল বোকা, সহস্ৰ সেউজীয়াৰ সম্ভাৱনা, মাটিত থাক মাটিত। ধন্যবাদ।